গাইছ আমি আহিছিলোঁ বেজনী আৰু গম পালোঁ যে এতিয়া বোলে বাণিজ্য মেলাও চলি আছে বোলো দে এক গুলিত দুই চিকাৰ কৰি পূজাৰ মানে ফিলিংছটো আগতীয়াকেই লৈ যাম পূজা বুলি। তো গাইছ লাহে লাহেকৈ ভিতৰৰ ফালে যাই আছোঁ আৰু মানুহ সমাগম চাহ একদম মানে পূৰা একদম পূজাৰ ফিলিংছটো পাই গৈছোঁ ফিলিংছ। আমি আহি পালোঁ মেলাৰ ভিতৰত বাণিজ্য মেলাৰ ভিতৰত আৰু বৰ্তমানে মানে কি চাৰিওফালে দোকানে কোনফালে যাওঁ ডিচিশ্যনে হোৱা নাই। তো জীৱন মে হমেশা ৰাইট ডিচিশ্যন লেনা চাহিয়ে। ৰাইট ভালে আছে মানে জীৱনত যিহেতু সদায় ৰাইট ডিচিশ্যন ল'ব লাগে তো আমি ৰাইট ডিচিশ্যন লৈ ৰাইট ফালে দিয়ে মানে এনেকৈ কৰি যাম। তো বাকী চাই যাওঁ দেখা পালোঁ পুৰা একদম কাটানা চাটানা কিবা কিবি। তো আমাৰ নেটজি একো পচন্দৰ আহি গ'ল। কিবা কাটিছা লগাইছে আমাৰ নেটজি কেইখন পচন্দ লাগিলে কোঠাৰ দেখুৱাই দি কোঠাৰ একদম ইফালে মোৰ পচন্দ লাগছে কাটানা। সুধি লওঁ দাম চাম কেনে কি দা কাটানাখন কিমান পৰিব? কাটানাখন 5,500। আচ্ছা এলাও নাই লৈ যাবা নিলে ক'ৰবাত ধৰিম আৰু বাকী ইফালে কাপোৰ চবফালে কাপোৰ এই গাৰুৰ কিবা কিবি হেন তেন হাবি যাবি তো চববোৰে ফিক্স ৰেট। তো ছোৱালীসকলৰ সুখবৰ যেনে বেগ লাগে সেনে চব অনলি প্ৰাইচ 180 লাগব। সোণামালা হীৰা মুকুতা যিহেতু কৰোণা ছিজন সেইকাৰণে প্ৰত্যেকখন দোকানৰ সন্মুখত বেজি দিয়া এই ৰিচিপ্টখন আলাই থৈ দিছে আৰু যাৰ ঘৰত চলি পলি আছে টাউন এতে লৈ পুৰা একদম খেলা বস্তু গাড়ী লাগব পিষ্টল লাগব পুতলা লাগব যি লাগে তাকেই আছে। तो गाइस এই ঘরটার একটা বোম তালাও আছে যাতে आपके इजाजत के बिना एक भी पर्व का भी ना घुस पाए घर के अंदर। तो आप कहाँ से आए हो यार? हमें यही के बेजनी के। हाँ अच्छा कितने दिनों से चल रहा है मेला? 5 दिन से चल रहा है। तो कितने दिनों तक रहेगा? 5 तारीख तक रहेगा। अच्छा तो ये भाई जो है ना हमें 5 रुपए में 20 गोली मतलब इधर चलाने को देगा है कि नहीं? इस पर है 5 गली। तो गाइस एकदम माने कि पूजा फिलिंग्स तो आহি গৈছে আর একদম है ना মানে মুখৰ পৰা কি কথা নলা হৈছে মাথাতে। তো বাকি যি কি নহওক কিবা 23 তাৰিখৰ পৰা আৰম্ভ হোৱা বুলি কৈছিলে 23 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 5 তাৰিখলৈকে আছে কিজানি। তো আপোনালোকে আহিব পাৰে ইয়াত বেজনীৰ ইফালে কলেজ ফিল্ড বুলি কয় আৰু বাকী মই ইমান বেছি নাজানো। তো কলেজৰ ফিল্ডত সাইডতে হৈ আছে। তো পূজাৰ ফিলিংছটো ল'ব পাৰে আৰু বহুত কম দামত ভাল বস্তু দি আছে কিবা কিবি তো হৈ যাব পাৰে। আৰু এইফালে আমাৰ হাই ফ্ৰেণ্ড এই খুচি फ्रेंड बना लिया नया फ्रेंड बना लिया।
भाई मेरे साथ ही पानी भी बस। आपसे मिलकर अच्छा लगा, तो अभी टाटा बाय बाय, हम चलते हैं, ठीक है।